কোনপাহিহঁতৰ ঘৰৰ পৰা আহোঁগৈচোন। তাইক মোৰ মনৰ কথাবোৰ ক'বলৈ বৰ মন গৈ আছে। তাই গ'লেই মোক সুধিব, ল'ৰাটো তোৰ পচন্দ হ'লনে? অৱশ্যে মোৰ মনে মনে ল'ৰাটো পচন্দেই হৈছে, মাত্ৰ মাক ক'বলৈহে লাজ লাগিছে। অঁ মিনতি, কোনফালে যোৱা? অঁ মই বান্ধৱী এজনী ঘৰৰ পৰা আহোঁগৈচোন। মই কালি তোমালোকৰ ঘৰলৈ যাওঁতে তোমাৰ বিষয়ে ইমানখিনি সুধিলোঁ, কিন্তু তুমি মোক মোৰ বিষয়ে একো এটা কথা নুসুধিলা। কি তোমাৰ মোৰ পচন্দ হোৱা নাই নেকি? বগীমাই মাহীয়ে মাৰ আগত আপোনাৰ বিষয়ে সকলোখিনি কথা কৈছে। মোৰ আৰু আপোনাক বেলেগে কি সুধিবলৈ আছে? তথাপি তোমাৰ নিজৰ পচন্দ বুলিওতো কথা এটা আছে। তোমাৰ দাদাই পিছে মোৰ বিষয়ে কি কৈছে? দাদাইতো আপোনাৰ লগত কথা পাতি ভাল লাগিল বুলিয়ে কৈছে। আপোনাৰ ঘৰলৈ এবাৰ যাম বুলি কৈছে। মইতো সেইদিনাখন তোমালোকৰ ঘৰলৈ যাওঁতে মই তোমাৰ দাদাক আমাৰ ঘৰলৈ মাতি থৈ আহিছিলোঁ। আমাৰ ঘৰো পকীকৈ বনাই আছোঁ। ঘৰৰ কাম আৰু বহুতখিনি বাকী আছে। সম্পূৰ্ণ হ'বলৈ আৰু প্ৰায় 2 বছৰমান লাগিব। তাৰ পাছতহে মই বিয়াৰ কথা চিন্তা কৰিম। ময়ো BA পাছ কৰিহে বিয়া হ'ম। এতিয়া মোৰ মাহঁতে মোক বিয়া নিদিয়ে। তুমি এতিয়া ভালদৰে পঢ়া শুনা কৰা। তুমি BA পাছ কৰাৰ পাছত যদি তোমাৰ একো আপত্তি নাথাকে মই তোমাকে বিয়া পাতিম বুলি ভাবিছোঁ। আপুনি ইমান দূৰণিত থাকে, এবছৰ 6 মাহৰ মূৰত ঘৰলৈ আহে। আপোনাৰ জানো মোলৈ ইমান দিন মূৰত মনত থাকিব? লগৰবোৰে মোক কৈছেই নহয়, ইমান আশা নকৰিবি মিনতি, চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয় আকৌ। নাই নাই মিনতি, মই তেনেকুৱা ল'ৰা নহয়। তুমি মোক বিশ্বাস কৰা। মই আজিলৈকে কোনো ছোৱালী ভাল পাওঁ বুলি কোৱা নাই, আৰু মোৰ নিজৰ সুধিবলৈও সাহস নাইকিয়া। জানা, ছোৱালীয়ে গালি পাৰে বুলি। তোমাকে মেলাত দেখি প্ৰথম পচন্দ হৈছিল আৰু মামীহঁতে তোমাক সোধাইছিলোঁ। সময় আহকচোন বাৰু। যদি আমাৰ ভাগ্যত আছে নিশ্চয় এদিন বিয়া হ'ব। এতিয়া মই ইমান আশা কৰি নাথাকোঁ। মোৰ ঘৰত বহুতখিনি সমস্যা আছে। দাদাক মই সকলোখিনি চিন্তা অকলে কৰিবলৈ দিব নোৱাৰোঁ। তুমি ঠিকেই কৈছা। ঘৰৰ দুখ বেদনাখিনি ঘৰৰ প্ৰত্যেকজন সদস্যই ভগাই ল'ব লাগে। তেতিয়া বহুতখিনি সমস্যাৰ সমাধান পথ ওলায়। মাথো লাগে ঘৰৰ একতা। হ'ব বাৰু দিয়ক এতিয়া। আপুনি যাওক, ময়ো বান্ধৱী এজনী ঘৰৰ পৰা আহোঁগৈ। হ'ব তেনেহ'লে যোৱা। ময়ো মামাৰ দোকানলৈ বুলি ওলাই আহিছিলোঁ। ঘৰত সোমাই থাকি আমনি লাগে। আমনি লাগিলে আমাৰ দোকানৰ ফালে ওলাই যাবচোন। দাদা আৰু মই কলেজৰ পৰা আহি আবেলি দোকান এখন দিওঁ নহয়। অঁ মামীয়ে মোক কথাটো কৈছিল। তুমি বেয়া পাবা বুলিহে মই কথাটো তোমাক সোধা নাই। তোমালোকে বৰ ভাল কাম কৰিছা। তোমালোকে যে এনেই সময় অপব্যৱহাৰ নকৰি 2 টকা উপাৰ্জন কৰি ঘৰখন চলাইছা। মই আৰু দাদাইতো ঘৰখন চলাই আছোঁ। দেউতা জীয়াই থাকোঁতে দেউতাই লোকৰ ঘৰত হাজিৰা কাম কৰি আমাৰ দুয়োটাক পঢ়ুৱাইছিল, আৰু যিখিনি টকা বাচিছিল সেইকেইটাৰে ঘৰখনো চলাইছিল। দেউতা ঢুকোৱাৰ পিছত আমাৰ ঘৰখন চলিবলৈ আৰু আমি দুয়োটাই পঢ়া শুনা কৰিবলৈ আমাৰ হাতত কোনো টকা পইচা নাছিল। সেইকাৰণে দুয়োটাই দোকানখন খুলি ল'লোঁ। মোক মামীয়ে সকলোবোৰ কথা কৈছে। তোমালোকে যে ইমান কম বয়সতে ইমান ভাল কথা চিন্তা কৰিব পাৰিছা, মোৰ শুনি ভাল লাগিল। হ'ব বাৰু দিয়া, কালিলৈ সময় পালে আবেলি তোমালোকৰ দোকানলৈ ওলাই যাম। হ'ব তেনেহ'লে যাব। মই এতিয়া যাওঁ। কোনপাহিক মই যাম বুলি কৈ থৈছিলোঁ, তাই চাগে মোৰ কাৰণে ৰৈ আছে। অঁ মেলাত যে তোমাৰ লগত ফুৰিছিল, সেই ছোৱালীজনী নেকি? অঁ হয়, তাই মোৰ লগত স্কুলত একেলগে পঢ়িছিল, কিন্তু কলেজত দুয়োজনী বেলেগ বেলেগে পঢ়িবলগীয়া হ'ল। এতিয়াও দুয়োজনী আমি ভাল বান্ধৱী। হ'ব বাৰু তেনেহ'লে তুমি যোৱা, ময়ো যাওঁ। কালিলৈ তোমালোকৰ দোকানতে দুয়োটা লগ হ'ম। আপুনি যাব বুলি মই আবেলি আশাৰে বাট চাই ৰ'ম।